নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ অনলাইন ইনফৰমেশ্যন আছাম ইউটিউব চেনেললৈ। বন্ধুসকল, আজি আমি কথা পাতিম গুগল পে'ৰ বিষয়ে। গুগল পে'ৰ দ্বাৰা আপুনি ইণ্ডিয়াৰ যিকোনো জেগাত যিকোনো বেংকত মানি ট্ৰেন্সফাৰ অতি সহজে কৰিব পাৰে। মোবাইল ৰিচাৰ্জ হওক, বিল যিকোনো ধৰণৰ অনলাইন বিল আপোনালোকে যিবিলাক পে' কৰে, তো যিকোনো ধৰণৰ অনলাইন বিল পে' কৰিব পাৰে। তো কাৰোবাৰ যদি অনলাইন লোন লোৱা আছে, লোন যিটো পে'মেণ্ট EMI আপুনি পে' কৰিব পাৰে। তো গুগল পে' ইউজ কৰাৰ কাৰণে আপোনাৰ তিনিটা বস্তু লাগিব। মেইন কথা, এক নম্বৰত হ'ল বেংক একাউণ্ট লাগিব, দ্বিতীয়তে আপোনাৰ বেংক একাউণ্টৰ লগত মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ থাকিব লাগিব, আৰু তৃতীয়তে আপোনাৰ ATM কাৰ্ড, ডেবিট কাৰ্ড লগত থাকিব লাগিব। তো যদি আপোনাৰ এই তিনিটা বস্তু আছে, তেনেহ'লে আপুনি গুগল পে' অতি সহজে অতি সোনকালে ইউজ কৰিব পাৰিব। তো তাৰ কাৰণে আপুনি প্লে' ষ্ট'ৰত যাই কিনে গুগল পে' যিটো এপ সেইটো ডাউনলোড কৰি ল'ব। মোৰ যিহেতু অলৰেডি ডাউনলোড কৰা আছে, মই এইটো আপোনালোকক অ'পেন কৰি কিনে দেখাই আছোঁ। তাৰপিছত দেখিছে এনেকৈ এখন পেজ খোল খাইছে। ইয়াতে আপোনাৰ যিটো বেংকৰ লিংক কৰিব বিচাৰে আপুনি গুগল পে', সেই বেংকটোৰ লগত যিটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ হৈ আছে, সেই ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো ইয়াতে মাৰি দিব। মোবাইল নাম্বাৰটো বহোৱাৰ পিছত আপুনি নেক্সট কৰিব। তাৰপিছত দেখিছে ইয়াতে ওপৰত অট'মেটিকলি যিটো মোৰ ইমেইল ID এই মোবাইলটোত ৰেজিষ্টাৰ হৈ আছে, সেই ইমেইল ID অট'মেটিকলি লৈ লৈছে। তো আপোনালোকেও ইয়াতে নাম্বাৰ মাৰাৰ পিছত আপোনালোকৰ যিটো মোবাইলত যিটো ইমেইল ID খোলা আছে, সেই ইমেইল ID টো অট'মেটিকলি লৈ ল'ব। তাৰপিছত তলত দেখিছে একচেপ্ট এণ্ড কণ্টিনিউ, তাত আপুনি ক্লিক কৰিব। তাৰপিছত এটা OTP আহিব ভেৰিফাইৰ কাৰণে, সেই OTPটো আপুনি ইয়াতে বহাব লাগিব। তাৰপিছত আপুনি OTPটো বহাই দিয়াৰ পিছত অকণমান ৱেইট কৰিব, আপোনাৰ মোবাইল নাম্বাৰটো ভেৰিফাইড হ'ব। তাৰপিছত দেখিছে এখন নতুন পেজ খোল খাইছে, য'ত আপোনাৰ পাছৱাৰ্ডৰ কাৰণে সুধিছে, চিকিউৰ গুগল পে'ৰ যিটো পাছৱাৰ্ড সেইটো। তো ইয়াতে দুটা অপশ্যন আছে, ইউজ ইউৰ স্ক্ৰীন লক, আৰু দ্বিতীয়তে আছে ইউজ গুগল পিন। মানে আপুনি যিটো আপোনাৰ স্ক্ৰীনত লক আছে সেইটোৱে ৰাখিব বিচাৰে নে গুগলৰ পৰা নতুন পিন এটা দিব বিচাৰে। তো আপুনি যিটো চুজ কৰিব বিচাৰে সেইটো কৰি কিনে আপুনি কণ্টিনিউ কৰিব। তাৰপিছত দেখিছে এনেকৈ এখন নতুন পেজ এখন খোল খাইছে। ইয়াতে নিউ পে'মেণ্টৰ অপশ্যন দেখাই আছে, ষ্টাৰ্ট নিউ পে'মেণ্ট, মানে পে'মেণ্ট কেনেকৈ কৰিব তাত ক্লিক কৰিলে গোটেই অপশ্যনবিলাক আহিব পে'মেণ্টৰ, সেইটো ড্ৰ কৰি দেখাই আছে। মোৰ যিহেতু আগতে গুগল পে' খোলা আছিলে, মই আপোনালোকক এপটো লগ আউট কৰি কিনে দেখাই আছিলোঁ, গতিকে মোৰ গোটেইখিনি ডিটেইলছ ইয়াতে আহি গৈছে। মোৰ বেংক একাউণ্টটো অলৰেডি ইয়াতে লিংক হৈয়ে আছে। তো আপোনালোকে প্ৰথমতে ইয়াতে এইটো পেজ খোলাৰ পিছত আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ বেংক একাউণ্ট যিটো আপোনাৰ বেংক একাউণ্ট আছে, যিটো SBI হওক, UCO হওক, যিকোনো ধৰণৰ বেংক আপোনাৰ যিটো বেংক আছে, আপুনি বেংকটোৱে প্ৰথমতে লিংক কৰি ল'ব লাগিব। তাৰপিছত আপোনাক ATMৰ যিটো লাষ্টৰ 6টা সংখ্যা থাকে, সেই 6টা দিব। তাৰপিছত আপোনালোকৰ মোবাইলত এটা SMS আহিব, SMS টো আপুনি তাত বহাব লাগিব। সেইটো কৰাৰ পিছত আপোনালোকক এটা UPI পিন ছেট কৰিব দিব। যিটো UPI পিন ছেট কৰিলে আপুনি পিছত আপোনাক ধৰি লওক যদি বেলেগক মানি ট্ৰেন্সফাৰ কৰে বা মোবাইল ৰিচাৰ্জ কৰে, যিকোনো ধৰণৰ বিল পে' কৰিলে, সেই UPI পিন যিটো ছেট কৰিব, সেই UPI পিনটো মাৰিলে আপোনাৰ মানি ট্ৰেন্সফাৰ হ'ব বা মোবাইল ৰিচাৰ্জ হৈ যাব। তো সেইখিনি গোটেই প্ৰচেছ কৰাৰ পিছতহে আপোনালোকৰ এই গোটেই পে'মেণ্টৰ অপশ্যনখিনি আহি যাব। তো মোৰ যিহেতু অলৰেডি আগতে কৰা আছিলে, সেই গতিকে মোৰ ডাইৰেক্টলি এনেকৈ খোল খাইছে পেজখন। তো মই আপোনালোকক পে'মেণ্ট কেনেকৈ কৰে সেইটো এবাৰ ট্ৰেন্সফাৰ কৰি কিনে দেখাই আছোঁ। মানি ট্ৰেন্সফাৰ কৰাৰ কাৰণে আপুনি কি কৰিব লাগিব, নিউ পে'মেণ্টত তলত দেখিছে প্লাছ চিন দিয়া আছে, নিউ পে'মেণ্ট, তাত ক্লিক কৰিব লাগিব। ইয়াতে অকল মানি পে'মেণ্টেই বুলি নহয়, মানি ট্ৰেন্সফাৰ বুলিয়ে নহয়, আপুনি গোটেই কাম কাজখিনি ইয়াতে কৰিব পাৰে। ওপৰত দেখিছে ৰিচাৰ্জ এণ্ড বিল পে', তো ইয়াতে মোবাইল ৰিচাৰ্জ কৰিব পাৰে, আৰু বিল পে'ত আহি কিনে আপুনি নানান ধৰণৰ বিল পে' কৰিব পাৰে। এতিয়া দেখিছে টাটা স্কাই, ইলেক্ট্ৰিক বিল, পষ্টপেইড মোবাইল, গুগল পে', লেণ্ডলাইন, LPG গেছ, নানান ধৰণৰ ইয়াতে কাম কাজ আপুনি কৰিব পাৰে। তো আমি যিহেতু মানি ট্ৰেন্সফাৰ কৰিম, তো ইয়াতে মানি ট্ৰেন্সফাৰত যাই ইয়াতে অপশ্যন আছে আপোনাৰ বেংক ট্ৰেন্সফাৰ, ফোন নাম্বাৰ, UPI ID এণ্ড QR কোড, চেল্ফ ট্ৰেন্সফাৰ, মানে ইয়াতে বেংকৰ একাউণ্ট ডিটেইল ট্ৰেন্সফাৰ কৰিব পাৰে। ফোন নাম্বাৰ মানে হৈছে আপোনাৰ যেনেকৈ গুগল পে' আছে, আৰু যিসকলৰ গুগল পে' আছে, তো সেই গুগল পে' নাম্বাৰটো ইয়াতে মাৰি কিনেও ট্ৰেন্সফাৰ কৰিব পাৰে। ইয়াতে UPI ID দি কিনে বা স্কেন কৰি কিনেও আপুনি পে'মেণ্ট কৰিব পাৰে, মানি ট্ৰেন্সফাৰ কৰিব পাৰে। তো মই বেংক ট্ৰেন্সফাৰ কৰি কিনে আপোনালোকক দেখাই আছোঁ। তো বেংক ট্ৰেন্সফাৰত যেতিয়া ক্লিক কৰিম, এনেকৈ এখন পেজ খোল খাব। ইয়াতে আপোনাৰ একাউণ্ট নাম্বাৰ, একাউণ্ট নাম্বাৰ দিব লাগিব, তাৰপিছত IFSC কোড, আৰু যাক পঠাব তাৰ নাম। তো একাউণ্ট নম্বৰ ফিল কৰাৰ পিছত আপুনি ইয়াত কণ্টিনিউত ক্লিক কৰিব। তাৰপিছত অকণমান ৱেইট কৰিব। তাৰপিছত দেখিছে এখন নতুন পেজ খোল খাইছে। ইয়াতে পেয়িং টু, যাক পঠাব তাৰ নাম আহিব, তাৰপিছত আপোনাৰ তলত বেংকটোৰ নাম আহিব। তাৰপিছত আপোনাৰ ইয়াতে দেখিছে এমাউণ্ট 0 হৈ আছে, তো আপুনি কিমান টকা পঠাব বিচাৰে ইয়াতে এমাউণ্টটো দি দিব। তাৰপিছত তলত লিখা আছে এড এ নোট, তো ইয়াতে আপুনি নোট লিখিব পাৰে, মানে কি কাৰণত আপুনি তাক ট্ৰেন্সফাৰ কৰি আছে মানি। মই ইয়াতে টেষ্ট বুলি লিখি দিছোঁ।
তাৰপিছত আপুনি ইয়াতে ৰাইট চিনত ক্লিক কৰিব। তাৰপিছত দেখিছে আপুনি কোন বেংকৰ পৰা আপোনাৰ মানিটো ট্ৰান্সফাৰ হ'ব আৰু তলত লিখা আছে পে'। তো আপুনি পে'ত ক্লিক কৰিলে আপোনাৰ যিটো UPI পিন ছেট কৰিব দিছিলে, মই যিটো কৈছিলোঁ আপোনাৰ UPI পিন ছেট কৰিব লাগিব, সেই UPI পিনটো ইয়াতে মাৰিব লাগিব, তেতিয়াহে আপোনাৰ মানিটো ট্ৰান্সফাৰ হ'ব। মই দেখাই দিছোঁ, পে'ত ক্লিক কৰিলোঁ। তাৰপিছত দেখিছে ইয়াতে এণ্টাৰ ইয়ৰ 6 ডিজিট UPI পিন, যিটো UPI পিন আপোনাক ছেট কৰিব আপুনি সেই UPI পিনটো ইয়াতে দিব লাগিব। তো মই এইটো দিছোঁ। তাৰপিছত দেখিলে আপুনি UPI পিন মাৰি দিয়াৰ লগে লগে মানি ট্ৰান্সফাৰ হৈ গ'ল আৰু লগে লগে ইয়াতে ডিটেইলছটো আহি গৈছে। আপুনি চাওক ইয়াতে লগে লগে ডিটেইলছটো আহি গৈছে। 1 টকা পঠালোঁ, তো কোনটো বেংকৰ পৰা পঠাইছোঁ, UPI ID, ৰেফাৰেঞ্চ নাম্বাৰ গোটেইখিনি ইয়াতে আহি গৈছে। তাৰপিছত এইটো আপুনি তাক যিটো ৰিচিভ এইটো আপুনি শ্বেয়াৰ কৰিও দিব পাৰে, যদি বিচাৰে তাক শ্বেয়াৰ কৰিব পাৰে ইয়াৰ পৰা, হোৱাটছআপৰ দ্বাৰা, ফেচবুকত, যিকোনো ধৰণৰ আপুনি ইয়াতে শ্বেয়াৰ কৰিব পাৰে। তো দেখিলে মানি ট্ৰান্সফাৰ কেনেকৈ কৰিব পাৰি। তো আজিলৈ ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব।